নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ক্ৰাম মোচন অফিচিয়েললৈ। শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু হাট বিহু উদযাপন সমিতিৰ উদ্যোগত তথা জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ শিৱসাগৰবাসী ৰাইজৰ সহযোগত বহাগৰ হাট বিহু অনুষ্ঠিত হৈছিল আচলতে ৭ বহাগ ২১ এপ্ৰিল ২০২২। আৰু প্ৰথমতে মই কণী যুঁজ দেখালোঁ, ইয়াৰ পিছত দেখাইছোঁ এক ব্যক্তিক্ৰমী কেৱল ১৫ দিন প্ৰশিক্ষণপ্ৰাপ্ত জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ ৫০জন ঢুলীয়া ৫০গৰাকী নাচনী কণ মাইনাহঁতৰ এক খুব ভাল অনুষ্ঠান। গতিকে আপোনালোকে অনুষ্ঠানটো চাওক, আৰু যিসকলে পুনৰবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। আহকচোন আমি এই কণ ৫০জন ঢুলীয়া ৫০গৰাকী নাচনীৰ এই হুঁচৰিটো উপভোগ কৰোঁ। জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ এশগৰাকী কণ ছাত্ৰ ছাত্ৰীৰ বিহু প্ৰদৰ্শন, আৰু আশা কৰিছোঁ সকলোৱে ভাল পাব। তেওঁলোকৰ প্ৰেৰণাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আৰু যিমানখিনি পাৰোঁ গোটেই বিহুটো দেখুৱাবলৈ নোৱাৰিলোঁ, কিছু অংশ দেখুৱাব পাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাইছে, আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম।